নমস্কাৰ। শিক্ষা আৰু প্ৰগতি নামৰ এই চেনেলটোত আপোনালোক সকলোকে স্বাগতম। আজিৰ বিষয় হৈছে অসমীয়া সাহিত্য জগতত হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈৰ অৱদান। এই ভিডিঅ'টিত হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মলপ্ৰভা বৰদলৈয়ে কেনেধৰণৰ সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্য ভঁৰাল চহকী কৰিছিল আদি দিশসমূহ আলোচনা কৰা হ'ব। আশা কৰোঁ এই ভিডিঅ'ই আপোনালোকক হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মলপ্ৰভা বৰদলৈ সম্পৰ্কে জনাত সহায় কৰিব। হেম বৰুৱাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? হেম বৰুৱাৰ জন্ম 1915 চনৰ 22 এপ্ৰিলত তেজপুৰত হৈছিল। হেম বৰুৱাই পছোৱা নামৰ আলোচনী এখন সম্পাদনা কৰিছিল। এই আলোচনীখনৰ প্ৰকাশৰ চন কিমান? এই আলোচনীখনৰ প্ৰকাশৰ চন 1948। হেম বৰুৱাই গুৱাহাটীৰ পৰা প্ৰকাশিত আছাম এক্সপ্ৰেছ নামৰ ইংৰাজী দৈনিক কাকতৰ সম্পাদনা কৰে। এই কাকতৰ প্ৰকাশৰ চন কিমান? 1971-72। হেম বৰুৱাৰ ৰচিত কবিতা পুথিৰ নাম কি? হেম বৰুৱাৰ ৰচিত কবিতা পুথিৰ নাম হৈছে বালিচন্দা। প্ৰকাশৰ চন 1962 আৰু মনময়ূৰী। প্ৰকাশৰ চন 1967। হেম বৰুৱা অসম সাহিত্য সভাৰ সভাপতি হিচাপে কেতিয়া নিৰ্বাচিত হৈছিল? হেম বৰুৱা অসম সাহিত্য সভাৰ সভাপতি হিচাপে 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা 39 সংখ্যক অধিৱেশনত নিৰ্বাচিত হৈছিল। হেম বৰুৱাৰ ইংৰাজী ভাষাত লিখা গ্ৰন্থকেইখনৰ নাম কি? আগষ্ট ৰিভলিউশ্যন ইন আছাম, দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিলছ 1954, ইডল আৱাৰ্ছ 1961-1962, ফ'ক ছং অফ ইণ্ডিয়া, আছামিজ লিটাৰেচাৰ 1962, লক্ষ্মীনাথ বেজবৰুৱা 1967। 1969 চনত ৰচিত পছোৱাৰ ৰেঙনি গ্ৰন্থখনৰ ৰচক কোন? এই গ্ৰন্থখন কেনেধৰণৰ পুথি? গ্ৰন্থখনৰ ৰচক হেম বৰুৱা। এই গ্ৰন্থখন এখন প্ৰবন্ধ পুথি। হেম বৰুৱা ৰচিত ভ্ৰমণ কাহিনীমূলক গ্ৰন্থকেইখনৰ নাম কি? সাগৰ দেখিছা 1954, ৰঙা কৰবীৰ ফুল 1959, ইজৰাইল 1965, মেকং নৈ দেখিলোঁ 1967। হেম বৰুৱাৰ সমালোচনামূলক গ্ৰন্থকেইখনৰ নাম কি? হেম বৰুৱাৰ সমালোচনামূলক গ্ৰন্থকেইখন হ'ল আধুনিক সাহিত্য 1948, সাহিত্য আৰু সাহিত্য 1962। 1970 চনত ৰচিত স্মৃতিৰ পাপৰি গ্ৰন্থখনৰ ৰচক কোন? হেম বৰুৱা। আচুফুল 1964, সান মিহলি 1958, ছিন্নমূল 1973, এই গাঁও এই গীত 1961, বহাগতে পাতি যাওঁ বিয়া 1969, তলসৰা 1976, ডাক পখিলী আদি গ্ৰন্থৰ ৰচক কোন? হেম বৰুৱা। মডাৰ্ণ আছামিজ পয়েট্ৰী 1960, এই আধুনিক অসমীয়া কবিতা সংকলনখন কোনে সম্পাদনা কৰিছিল? হেম বৰুৱাই সম্পাদনা কৰিছিল। সত্য আৰু অহিংসা গান্ধীজী 1971 নামৰ গ্ৰন্থখনৰ ৰচক কোন? হেম বৰুৱা। 42ৰ গণবিপ্লৱৰ পটভূমিত ৰচনা কৰা হেম বৰুৱাৰ গ্ৰন্থখনৰ নাম কি? 42ৰ গণবিপ্লৱৰ পটভূমিত ৰচনা কৰা হেম বৰুৱাৰ গ্ৰন্থখনৰ নাম হৈছে 42ৰ গণ বিপ্লৱত অসম। হেম বৰুৱাৰ বান্দৰ কবিতাটি ক'ত প্ৰকাশ পাইছিল? হেম বৰুৱাৰ বান্দৰ কবিতাটি আবাহন আলোচনীত প্ৰকাশ পাইছিল। হেম বৰুৱাৰ মৃত্যু কেতিয়া হৈছিল? হেম বৰুৱাৰ মৃত্যু 1977 চনৰ 9 এপ্ৰিলত হৈছিল। ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম 1932 চনৰ 20 ফেব্ৰুৱাৰীত নগাঁৱৰ ফৌজদাৰপট্টিত হৈছিল। 60 আৰু 70 দশকৰ শেষলৈকে ভৱেন্দ্ৰনাথ শইকীয়া কি সাহিত্যিক হিচাপে পৰিচিত? গল্পকাৰ হিচাপে পৰিচিত।
কলেজত পঢ়ি থাকোঁতে ভৱেন্দ্ৰনাথ শইকীয়াই 1952 চনত কেনেধৰণৰ উপন্যাস ৰচনা কৰে আৰু উপন্যাসখনৰ নাম কি? ডিটেক্টিভ উপন্যাস ৰচনা কৰে আৰু উপন্যাসখনৰ নাম হৈছে আতংকৰ শেষত। ভৱেন্দ্ৰনাথ শইকীয়াই কি গল্পৰ মাজেৰে সাহিত্যিক জীৱন আৰম্ভ কৰে? পথ নিৰুপমা নামৰ গল্পৰ মাজেৰে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্যিক জীৱন আৰম্ভ কৰে। ভৱেন্দ্ৰনাথ শইকীয়াই কোন দুটা যুগত নিৰৱচ্ছিন্নভাৱে গল্প ৰচনা কৰিছিল? ভৱেন্দ্ৰনাথ শইকীয়াই ৰামধেনু আৰু উত্তৰ ৰামধেনু এই দুয়োটা যুগত নিৰৱচ্ছিন্নভাৱে গল্প ৰচনা কৰিছিল। ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পপুথিবোৰ কি কি? প্ৰহৰী 1963, বৃন্দাবন 1965, গহ্বৰ 1969, সেন্দুৰ 1971, শৃংখল 1975, ভৱেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প 1988, তৰংগ 1979, এই বন্দৰৰ আবেলি 1988, আকাশ 1988, উপকণ্ঠ 1992, সান্ধ্য ভ্ৰমণ 1998। ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস কেইখনৰ নাম কি? ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস কেইখনৰ নাম হৈছে আতংকৰ শেষত 1952, অন্তৰীপ 1986, ৰম্যভূমি 1991। ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু সাহিত্যৰ নাম কি? ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু সাহিত্য হ'ল মৰমৰ দেউতা 1991, শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট 1997, তোমালোকৰ ভাল হওক 1998, মহাদুষ্টৰ দুষ্ট বুদ্ধি মৰম। ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনী কেইখনৰ নাম কি? ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনী কেইখনৰ নাম হৈছে জীৱন বৃত্ত, জীৱন ৰেখা, মোৰ শৈশৱ, মোৰ কৈশোৰ। ভৱেন্দ্ৰনাথ শইকীয়াৰ অনাতাঁৰ নাটক কেইখনৰ নাম কি কি? ভৱেন্দ্ৰনাথ শইকীয়াৰ অনাতাঁৰ নাটক কেইখন হৈছে কোলাহল, দুৰ্ভিক্ষ, ইতিহাস, জোনাকীৰ বিয়া, দেউতা। ভৱেন্দ্ৰনাথ শইকীয়াই ভালেমান চলচ্চিত্ৰ নিৰ্মাণ কৰি পৰিচালনা কৰিছিল। তেখেতে পৰিচালনা কৰা চলচ্চিত্ৰৰ নাম কি? সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস, কালসন্ধ্যা। ভৱেন্দ্ৰনাথ শইকীয়াই শিশুসকলৰ বাবে কি অনুষ্ঠানৰ জন্ম দিছিল? ভৱেন্দ্ৰনাথ শইকীয়াই শিশুসকলৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস গঠন কৰি আৰোহণ নামৰ এটি অনুষ্ঠানৰ জন্ম দিছিল। ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক কেইখনৰ নাম কি? ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক কেইখনৰ নাম হৈছে ৰম্যভূমি, নীলকণ্ঠ, মহাঅৰণ্য, দীনবন্ধু, পাণ্ডুলিপি, আম্ৰপালি, অৰণ্যত গধূলি, মণিকূট, গহ্বৰ, বন্দীশাল, পৰমানন্দ, শুভ সংবাদ, বিষকুম্ভ, অন্ধকূপ, দিগম্বৰ, স্বৰ্ণজয়ন্তী, স্বৰ্গৰ দুৱাৰ, ৰামধেনু, শতাব্দী, সমুদ্ৰ মন্থন, বৃন্দাবন, জন্মভূমি, প্ৰতিবিম্ব, এজাক জোনাকীৰ জিলমিল, একাংক। ভৱেন্দ্ৰনাথ শইকীয়াই কি কি চলচ্চিত্ৰৰ বাবে কেতিয়া কেতিয়া ৰজত কমল বঁটা লাভ কৰে? 1978 চনত সন্ধ্যাৰাগ চলচ্চিত্ৰৰ বাবে, 1981 চনত অনিৰ্বাণ চলচ্চিত্ৰৰ বাবে, 1985 চনত অগ্নিস্নান চলচ্চিত্ৰৰ বাবে, 1988 চনত কোলাহল চলচ্চিত্ৰৰ বাবে, 1992 চনত সাৰথি চলচ্চিত্ৰৰ বাবে, 1994 চনত আৱৰ্তন চলচ্চিত্ৰৰ বাবে, 1996 চনত ইতিহাস চলচ্চিত্ৰৰ বাবে এই বঁটা লাভ কৰে। 1976 চনত ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 1976 চনত ভৱেন্দ্ৰনাথ শইকীয়াই শৃংখল নামৰ চুটিগল্পৰ বাবে এই বঁটা লাভ কৰিছিল। ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথম অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। তেখেতে
কিমান চনত আৰু কোনখন পুথিৰ বাবে এই বঁটা লাভ কৰে? ভৱেন্দ্ৰনাথ শইকীয়াই 1973 চনত সেন্দুৰ নামৰ চুটিগল্পৰ বাবে এই বঁটা লাভ কৰে। 1999 চনত তেখেতে কি বঁটা লাভ কৰে? 1999 চনত তেখেতে সুৰেন্দ্ৰনাথ পল বঁটা লাভ কৰে। ভৱেন্দ্ৰনাথ শইকীয়া কিমান চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে? ভৱেন্দ্ৰনাথ শইকীয়াই 1998 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰে। কিমান চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ভৱেন্দ্ৰনাথ শইকীয়াক ডি লিট উপাধি প্ৰদান কৰে? 2001 চনত। ভৱেন্দ্ৰনাথ শইকীয়াই কেতিয়া পদ্মশ্ৰী সন্মান লাভ কৰে? 2001 চনত। ভৱেন্দ্ৰনাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰে? 1990 চনত ভৱেন্দ্ৰনাথ শইকীয়াই অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ভৱেন্দ্ৰনাথ শইকীয়া কোনখন আলোচনীৰ সম্পাদক আছিল? ভৱেন্দ্ৰনাথ শইকীয়া সঁফুৰা আলোচনীৰ সম্পাদক আছিল। তেখেত মৃত্যুৰ সময়লৈকে এই আলোচনীৰ সম্পাদক আছিল। মৃত্যুৰ আগে আগে ভৱেন্দ্ৰনাথ শইকীয়াই অকণিহঁতৰ বাবে কি পুথি লিখি থৈ যায়? মৃত্যুৰ আগে আগে ভৱেন্দ্ৰনাথ শইকীয়াই অকণিহঁতৰ বাবে আমাৰ আখৰ নামৰ পুথি লিখি থৈ যায়। ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যু কেতিয়া হৈছিল? ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যু 2003 চনৰ 13 আগষ্টত হৈছিল। নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম কেতিয়া হৈছিল? নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম 1933 চনৰ 20 জুনত শিৱসাগৰত হৈছিল। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা সংকলনৰ নাম কি? বন ফৰিঙৰ ৰং 1967, দিনৰ পিছত দিন 1977, সমীপেষু 1977, অন্তৰংগ 1978। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা সংকলনত কি প্ৰকাশ পাইছে? হেৰুৱা দিনলৈ উভতি চোৱাৰ প্ৰৱণতা, মনত লগা কল্পচিত্ৰ, নৈসৰ্গিক প্ৰকৃতিৰ লগত আত্মিক বন্ধন আৰু ব্যক্তিগত আশা নিৰাশাৰ অনুপম চিত্ৰ তেখেতৰ কবিতাত অন্তঃস্পৰ্শীভাৱে প্ৰকাশ পাইছে। 1983 চনত নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? সুদীৰ্ঘ দিন আৰু ঋতু নামৰ গ্ৰন্থখনৰ বাবে তেখেতে 1983 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। দাদন শব্দৰ ইপাৰে সিপাৰে কোনে ৰচনা কৰিছিল? নিৰ্মলপ্ৰভা বৰদলৈয়ে। নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি কি কি? নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি হৈছে সোণ বৰণীয়া আই আৰু সৰুষমুখী। নিৰ্মলপ্ৰভা বৰদলৈৰ নাটক কেইখনৰ নাম কি? নিৰ্মলপ্ৰভা বৰদলৈৰ নাটক কেইখনৰ নাম হৈছে অগ্নিগৰ্ভা, তৃতীয় অংক, মহাকাল। নিৰ্মলপ্ৰভা বৰদলৈৰ কাব্য নাটক কেইখনৰ নাম কি? মেঘদূত, মেঘমল্লাৰ ফুলকোঁৱৰ। নিৰ্মলপ্ৰভা বৰদলৈৰ সম্পাদিত গ্ৰন্থ কি কি? নিৰ্মলপ্ৰভা বৰদলৈৰ সম্পাদিত গ্ৰন্থকেইখন হৈছে কবিতা মঞ্জুৰী, 100 বছৰৰ অসমীয়া কবিতা, অসমীয়া ভাষা সাহিত্য সংস্কৃতিত আৰ্যভিন্ন উপাদান, পঞ্চালী বিবাহ। নিৰ্মলপ্ৰভা বৰদলৈৰ অনুবাদমূলক গ্ৰন্থকেইখনৰ নাম কি? তুলসী দাস, মীৰাবাই, বিন্দু আৰু সিন্ধু, আমাৰ লাগতিয়াল গছ-গছনি, এছিয়াৰ সাধু, উৰিষ্যাৰ লোকসংস্কৃতি, ৰাছিয়াৰ কবিতা, নামঘোষা বঙলা ভাষালৈ অনুদিত, ডাকঘৰ, শুভ বাৰ্তা, প্ৰাৰ্থনা, তেওঁ টিচিং। নিৰ্মলপ্ৰভা বৰদলৈৰ ইংৰাজী গ্ৰন্থ কি? নিৰ্মলপ্ৰভা বৰদলৈৰ ইংৰাজী গ্ৰন্থকেইখন হৈছে ৰজনীকান্ত বৰদলৈ আৰু আনখন হৈছে ৰঘুনাথ চৌধুৰী। নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্যমূলক গ্ৰন্থ কি কি? নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্যমূলক গ্ৰন্থ হৈছে অসমীয়া উমলা গীত, কথা হৰিত সাগৰ, সুৱদী মাত, সুৰীয়া মাত,
শিশু গীতিনাট্য সংকলন, চিল চিল চিলা, 5 গৰাকী স্বাধীনতা সংগ্ৰামী, শালিকী ৰৌটো তো, মন উৰণীয়া মানুহ, জিলমিল কথা। নিৰ্মলপ্ৰভা বৰদলৈ কিমান চনত অসম সাহিত্য সভাৰ সভানেত্ৰী হৈছিল? নিৰ্মলপ্ৰভা বৰদলৈ 1991 চনত দুধনৈত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভানেত্ৰী হৈছিল। নিৰ্মলপ্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ উপৰিও আৰু কি কি অধিৱেশনৰ সভানেত্ৰী আছিল? নিৰ্মলপ্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ উপৰিও সাহিত্য সন্মিলন, সাংস্কৃতিক সন্মিলনী, কবি সন্মিলনী আদিত সভানেত্ৰী আছিল। নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ কি কি? নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ হৈছে দেৱী 1986, অসমৰ লোকসংস্কৃতি 1972, শিৱ সূৰ্য 2000, কবিতাৰ কথা, অসমৰ লোককথা, সাহিত্য আৰু সংস্কৃতি, কবিতাৰ দেশী বিদেশী, আধুনিক কবিতা, অসমীয়া চুটিগল্প, কবিতা আৰু প্ৰগতি, কাৰ্বি সমাজ সংস্কৃতিৰ এছেৰেঙা, গোপন সাধনা, ৰাতি সেৱা, বৰগীতৰ কথা, ৰবীন্দ্ৰনাথৰ গান আৰু কবিতা, নিৰ্বাচিত কবিতা, আছামিজ শ্বৰ্ট ষ্টৰী। 1957 চনত শিশু সাহিত্যিক ৰূপে কোনে ৰাষ্ট্ৰপতি বঁটা লাভ কৰিছিল? নিৰ্মলপ্ৰভা বৰদলৈয়ে। নিৰ্মলপ্ৰভা বৰদলৈয়ে কিমান চনত প্ৰবীণা শইকীয়া বঁটা লাভ কৰে? নিৰ্মলপ্ৰভা বৰদলৈয়ে 2001 চনত প্ৰবীণা শইকীয়া বঁটা লাভ কৰে। 1989 চনত নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গৱেষণা গ্ৰন্থৰ বাবে অসম সাহিত্য সভা বঁটা লাভ কৰে? 1989 চনত গৱেষণা গ্ৰন্থ দেৱীৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ বঁটা লাভ কৰে। 1977 চনত কোনখন গ্ৰন্থৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ বঁটা লাভ কৰে? 1977 চনত নিৰ্মলপ্ৰভা বৰদলৈয়ে দিনৰ পিছত দিন গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বঁটা লাভ কৰে। 1987 চনত অসম সংস্কৃত সমাজৰ পৰা নিৰ্মলপ্ৰভা বৰদলৈয়ে কি উপাধি লাভ কৰে? 1987 চনত অসম সংস্কৃত সমাজৰ পৰা নিৰ্মলপ্ৰভা বৰদলৈয়ে সৰস্বতী উপাধি লাভ কৰে। নিৰ্মলপ্ৰভা বৰদলৈ বৌদ্ধিক সমাজত কি ছদ্মনামেৰে পৰিচিত? নিৰ্মলপ্ৰভা বৰদলৈ বৌদ্ধিক সমাজত লীলা বাইদেউ ছদ্মনামেৰে পৰিচিত। নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু কেতিয়া আৰু ক'ত হৈছিল? নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু 1 জুন 2004 সময়ত নিৰ্মলপ্ৰভা বৰদলৈৰ বয়স কিমান আছিল? মৃত্যুৰ সময়ত নিৰ্মলপ্ৰভা বৰদলৈৰ বয়স 70 বছৰ আছিল।